গৈছিল নহয় কি মাৰ মত ক'বলৈ আহিলি বাৰু মাত দে মোলৈ চাওক মাতি দে পাপা মই আহিলে কি হয় নাই একো নহয় নহয় আহিলে এতিয়া মেহেঙা মেহেং কৰি থাকিব নালাগে মাতি দে মোলৈ চাওক ৰ'বা মাতিছোঁ ৰ'বা মোলে চৰা আমি আহিলোঁ আহক ফণী ভাইটি নেকি গৈছোঁ ৰ'বা জল্দি আহক আপোনালোকে ইমান সোনকালে আহিলেই নি ইমান সোনকাল মানে 12টা বাজিলে হয় নেকি মই নাজানো নহয় টাইম চাবলৈ নহ'লে এতিয়া ব'লক যাওঁ বৈ ধমেশ দা ওলাই আহক আমি আহিলোঁ মোলৈ চাওক পালাহি নেকি গৈছোঁ ৰ'বা মোৰ ভাইটো ইমান ষ্টাইল কৰিব নালাগে সোনকালে ওলাই আইঅ কৃষ্ণ ষ্টাইল নাই কৰা হে গৈছোঁ ৰ'ব ব'লা যাওঁ সোনকালে আজি মনটো কিবা উগুল থুগুল লাগি আছে একদম ভাল লগা নাই কেলে জানো অসজা লাগি আছে কিবা হ'ব যেন লাগি আছে সেই একো নহ'লো হয় আৰু দেই কেলে এনেকুৱা লাগি আছে জানো আলকানে নালাগে নহয় মনটো আজি কিবা কিবি লাগি আছে মনটো বেয়া ভাৱখন আহি আছে কিবা হয় নে কিয়ে নে ৰাতিলৈ যাওঁ এখন চিন্তা কৰি নাথাকোঁ চিন্তা কৰি থাকিলে বেছিহে মাথাটো বিষ হ'ব মাথাটো বিষাই আছে বেছিকৈ বিষ হ'ব যাওঁ শুই দিওঁগৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব কিবা এটা পাহৰিলোঁ নি বাৰু ধমেশ দা মোৰ এতিয়া মনত পৰিছে ঠেলাখন আনিব পাহৰি থাকিলোঁ নহয় কিহত আনিম বুলি ভাবিছে মই এটা কাম কৰোঁ ঠেলাখন গৈ পিনে লৈ আহোঁগৈ আপোনালোকে এটা ৰখি থাকক হ'ব যোৱা সোনকাল কৰিবা দেই দেৰি নকৰিবা মই হাতকৈ গৈ পিতকৈ মায়ে বচন্তি চলো আজি ডাঙৰ কিবা এটা হাত দিওঁগৈ বহুত দিন হ'লেও তোক পেলাই থৈ দিয়া আজি আৰু তই ভাল হ'ব পাবি আৰু মোলৈ চাপালে আহিব ব'লা সোনকালে যাওঁ দেৰি কিছ বাত কি চলো চলতে হে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা আমাৰো ফাৰ্ষ্ট আমিনো কনচা চোৰ হয় ব'লা সোনকালে যাওঁ ৰাম বিহাৰী হ'লে চাগে দেই হ'ব পাৰে মানে কথা পাই থাকিব ব'লক আমি সোনকালে যাওঁ ধমেশ দা ঠেলাখন এডোখৰ ৰখাই নে আগলৈ নিয়ে নেলাগে চাগে নি নাথাকোঁ এডোখৰতে ৰখাই দিয়া হ'ব তেন্তে ব'লক নিজৰ কামত লাগি যাওঁ এতিয়া ৰখি লাভ নাই বৈ সোনকালে যাবই ৰাম বিহাৰীয়ে হাৱা পাব লাগিলে দিগদাৰ আছে আমাৰ সোনকালে চুৰটো কৰি মেলি যাব লাগে এখন দেখিছে নে কিমান ফুলকবি লগা আছে বাৰু ভুৱন দা মাল অলপ আছে বাৰু লাভ হ'ব লাগে আমাৰ তেনেহ'লে এতিয়া লেকচান দি হাতে কামে লাগি যাব লাগে ৰাইজ কি কয় হাতে কামে লাগিব লাগে লেটছ গো মই এই ছাইডটোৰ পৰা উঠাই দিওঁ তহঁতি এইটো ছাইডৰ পৰা উঠাকে যা তেতিয়া যাব পাৰি নে কি কৰে ব'লক গৈ থাকোঁ সোনকালে যাওঁ সোনকালে বৈ ৰাম বাহিনী নেদেখা আগতে সোনকালে ইমান প্ৰসৱ কৰিব লাগিছে প্ৰসৱ কৰি আহোঁগৈ পাই বেয়া দিগদাৰ দেই ৰাতি আন্ধা ঠাণ্ডাখনত উঠি থাকিবলৈ বেয়া যাওঁ উঠি যাওঁ লাইটটো নুমিয়াই প্ৰস্ৰাৱটো কৰি লওঁ এতিয়া অলপ শান্তি লাগিছে দেই ঠাণ্ডা দিনত সেইটোৱে বেয়া প্ৰস্ৰাৱ কৰিবলৈ উঠাটো চৰি এটা গোটাই ল'বহে লাগিব নহ'লে বৰ দিগদাৰ দেই এইকেইটা কোন এইকেইটা কোন ৰাম বিহাৰী দেখিলে পলা এইবোৰ তাৰ নাম ঠেলা পৰা নাম সোনকালে নাম মোলৈ চাওঁ পলা কি কৰি আছ পলা ৰ'ব যি হয় হ'ব অৱস্থাটো দাঙি লৈ যাওঁ ইমান কষ্ট কৰিলে যদি এদিয়াত নাই ব'লক সোনকালে ব'লক আমি সেই পাবহি এতিয়া ব'লক এইকেইটা চুৰ ধৰ কোন আছ ধৰ চুৰ ধৰ আয়ো ভচঙা পক্ষী মৰিলো পলাও সোনকালে মোৰ ফুটা কপাল গোটেইখন চুৰ হ'ল মোৰ মেহেনত পানীত পৰিলে হাই কি হ'ব চুৰকেইটাক দেখি পালোঁ বাৰু যেন তেনে চিন্তা নাই এতিয়া সিহঁতক মই জেলত কেছ দিব লাগিব কেছ দিমগৈ মই কাইলৈ ৰাতিপুৱাই কেছ দিব যাম সিহঁতক দেখিছানে বাৰু এইকেইটা 5 বস্তাকৈ কবি বান্ধি লৈ গৈছিলে এবস্তাত লৈ গ'ল 4 বস্তাটো ধৰি গ'ল ঠেলাই থাকি গ'ল সিহঁতক ইয়াত নাই সিহঁতি মানুহ চিনি পোৱা নাই সিহঁতক আজি খুন্দাই নিওঁ কি হ'ল ভুৱন দা ৰখি দিলে যে আহক আজিৰ পৰা তহঁতৰ লগত মই হাজিৰা দিলেও নাহোঁ কেলে হয় কি কেলে হয় মাৰিব আহিছ ফুকুচা মাৰি গুলিয়াই দিম আকৌ আয়ো ভচঙা মৰিলো পাপা ৰ'বাচোন বিয়াত ভাগ লাগিছে আৰু দমে পোৱা নাই তুমি মোক লৈ যোৱা এইবোৰ তই মই থাকোঁতে কিহৰ চিন্তা হৈছে একো নহয় দমেয়া পাপা নোৱাৰিছো লৈ যোৱা নাই মোক তুমি দাঙি পিনে কি মতে ওলাইছিলি দমে বোলে যদি নোৱা চুৰ কৰিবলৈ যাব বাপেৰ লগত এতিয়া ফচিলি নহয় দমেয়া পাপা তুমি নুবুজা কেলে মোৰ ভাগৰ লাগিছে বোলো ইয়াত ভাগৰ লাগিছে পাপা লৈ যোৱা নাই হাতত ধৰি মোলাই তোৰ এজোপা মই হাজিৰা দিলেও নাহোঁ কি হ'লেও ককাইদেউ এতিয়া কাজিয়া লগা সময় নে দৌ মাৰি পলোৱা সময় সোনকালে কাজিয়া পিছত লাগিব বাদ দিয়ক এতিয়া ব'লক সোনকালে পলাব মোলাই তোক চাই ল'ম মই কি কৰিলো আপুনি নিজে উজাচি আহিছিলে তোক চাই ল'ম মই ঠুকুজা মাৰি তোক নলীয়ে গুলিয়াই দিম বতোৱা মোৰ হাততে ধৰি ল পাপা ৰ'বা ধৰিছো তহঁতি ৰখিছ নাই তহঁতি ক'লৈ যা
তহঁতক আজি কাটি পিচ পিচকৈ কুকুৰ খুৱাওঁ তহঁতৰ মাংস। তহঁতি মোৰ মেহনত কৰা ফুলকবিখিনি চুৰ কৰি নিবলৈ আহিছ তহঁতক আজি। পাপা মৰিলো বচোৱা পলোৱা সোনকালে পলোৱা। পলা সোনকালে পলা। তহঁতৰ আজি হাৰণ নাই। এইবোৰ তই পলা সোনকালে দৌমা। পাপা চেষ্টা কৰি আছো। ক'ত যাবি তহঁতি কাইলৈ তহঁতক এতিয়া পুলিচ কেছ দিমগৈ মই। এতিয়া ৰাতিয়ে যাম। নাই এনেকৈ খেদি গ'লে নহ'ব। ৰাতিপুৱাই যাম বেলি নোলোৱাৰ আগত। কুকুৰা দাগ নিদিয়াৰ আগতে মই থানাত গৈ উপস্থিত হ'বগৈ লাগিব। সিহঁতৰ ওপৰত কেছ দিমগৈ মই কাইলৈ। মোক কবিছো কিবা তহঁতৰ হাৰণ নাই কাইলৈ। জেললৈ যাবলৈ সাজু হৈ থাক। যেন তেনেহে বাচিছোঁ দেই। ককাইদেউ আজিৰ পৰা মই হাজিৰা দিলেও নাযাওঁ আপোনাৰ লিখীয়া। কঁকালো মেচা হৈ গ'ল। মানুহজনী গৰম তেল অকণমান কৰি পিনে মালিচে কৰি দিব ক'ব লাগিব ঘৰত গৈ। মোলে আজিৰ পৰা তই মোক হাজিৰা দিলেও তই মোক লগ নধৰিবি এনেকৈ। নাযাওঁ মই তোৰ লগত। আপোনাৰহে ভুল। মই আপোনাক লগ ধৰিছিলোঁ আপুনি নিজে নগ'লে হ'ল। এতিয়া বেছি কথা নকবি দেই মোলে ঠুকুচা মাৰি গুলিয়াই দিম আকৌ নলিহেঁতি। ককাইদেউ বাদ দিয়ক এতিয়া এইবিলাক কথা। পিছত বদলা ল'ম তোক মোলে মই তোক চাই ল'ম কাইলৈ ৰাতিপুৱা হ'ব দিয়ক চাই ল'ব কি হয়। তোৰ বন্ধুসকল দেখিলে আমি এতিয়া কবিচু কৰিব যাওঁতে তোৰ ৰাম বিহাৰী আমাক খামটিডালৈ খেদি আহিছিলে। তো এতিয়া নেক্সট ভিডিঅ'ত কি হয় নাজানো। তোৰ হয়তো আমাৰ ওপৰত কেছো দিব পাৰে। তোৰ নেক্সট ভিডিঅ'ত লগ পাম। তো বাই।